আৰু তুমি কি কৰি আছা নিজৰ ঘৰত আৰু আমাৰ ঘৰটো বুজি নোপোৱা আমাৰ ঘৰটো কি আছিল গুৱাহাটী আৰু আমাৰ ঘৰত বহুত আহিবাচোন মই যদি বৰষুণ আহিব তেতিয়া তোমালোকৰ বেমাৰ হৈ যাব আমাৰ ঘৰতে থাকিবা হ'ব চাম চাম Good morning everyone আৰু আজি আমাৰ ৰাতিপুৱা হাঁহিৰ কি জিদ হয় চাওক কাক লাগে তাইক জানেনে ছমছমৰ দাদা তাই নিজে ক'ব এতিয়া কি লাগে কৈ দিয়া ছমছম তুমি আমাৰ ঘৰত আহাচোন মই তোমাক বহুত ভাল পাওঁ এতিয়া ছমছম কোন হয় আপোনালোকে বুজি পাইছেনে নাই বুজা যদি মই কৈ দিওঁ এয়া হৈছে টাইগাৰ শ্ৰফ আৰু যে মই যে তুমি সদায় ইফালে কিয় ঘূৰা তথাপিও তুমি পৰি যাবা ইয়াতে দুখ পাবা দিনে ৰাতিয়ে আজিকালি অকল আমাৰ ঘৰত এটাই ডিছকাশ্যন আৰু সেইটো হৈছে টাইগাৰ শ্ৰফ আৰু সেয়া মানে ছমছম দাদা ছমছম ৰাতিপুৱা শুই উঠাৰ পৰা ছমছম দাদা আমাৰ ঘৰলৈ আহিব নাই ছমছম দাদাৰ লগত ফোনত কথা পতা দিয়া একদম পাগল হৈ গৈছে দিনটো আই এম এ ডিস্কো ডান্সাৰ তাৰপিছত ছম সেই গানটো আৰু কি আছে ছমছমৰ গান আৰু এটা কি আছে বাকাছ নহয় কি কোনটো ডান্স কৰা যে পাক্কা কি আছিলে পাক্কা তো টাইগাৰ শ্ৰফ আপুনি যদি শুনি আছে চাই আছে মোৰ ভিডিঅ' যোনটো কি আপুনি কেতিয়াও নাচাই মই জানো তথাপিও প্লিজ আমাৰ ঘৰলৈ আহি যাওক ন টাইগাৰ শ্ৰফ মই তোমাক বহুত ভাল পাওঁ আৰু সৰু থাকোঁতে মই সলমান খানক ভাল পাইছিলোঁ আজিকালি ডাঙৰ হৈ গ'লা মানে তুমি আজিকালি কাক ভাল পোৱা ছমছম So here friends welcome to my channel আৰু আজিৰ দিনটো আমি আৰম্ভ কৰি দিছো ইনফ্যাক্ট জাস্ট ৰাতিপুৱা হৈছে এতিয়া শুই উঠিছোহে আৰু আপোনালোকক লগ পাই থাকিম I am a disco dancer. I am a disco dancer. जिंदगी मेरा गाना मैं ही सिर्फ निभाना तुझ मत नाचो मेरे साथ ना नाचो I am a disco dancer. I am a disco dancer. আচ্ছা ডিস্কো ডান্সাৰ বলা এতিয়া খাওঁগে বলা তো দেখিছে এনেধৰণে গোটেই দিনটো আমাৰ নাচনীয়ে আজিকালি অকল ডিস্কো ডান্সাৰ নাচি থাকে একদম টাইগাৰ শ্ৰফৰ প্ৰেমত পৰি গৈছে টাইগাৰ শ্ৰফৰ বহুত ডাঙৰ ফেন হৈ গৈছা নহয় তুমি আৰু এই বুলিয়ে নহয় মই মন কৰিছোঁ বহুত সৰু ল'ৰা ছোৱালীক দেখিছোঁ এই দুজনীমান ফ্ৰেণ্ডো আছে তাহাঁতিও মানে ইমান বেছি টাইগাৰ শ্ৰফক ভাল পায় নাজানো কেলে কি বুজি পায় ইমান ভাল পায় আৰু আমাৰ ডাঙৰবিলাকৰো ভাল লাগে বাৰু কিন্তু ডাঙৰবিলাকেতো এক্টিং ভাল পায় বা কিবা ভাল পায় সৰুবিলাকে কি ভাল পায় টাইগাৰ শ্ৰফৰ সেইটো কিন্তু ভাবিবলগীয়া কথা টাইগাৰ শ্ৰফৰ এফালে হা ওচৰত আহা মই টাইগাৰ শ্ৰফক বহুত সেইটোৱে বহুত ভাল পোৱা যে কি ভাল পোৱা টাইগাৰ শ্ৰফৰ দেখিবলৈ ধুনীয়া লাগে ধুনীয়া দেখা তো দেখিবলৈ ধুনীয়া দেখে চাগে হেৰি আৰু বডি দেখে ন আৰু যে ছমছমে ডান্স কৰোঁতে দাড়িটো কাটি দিয়ে হয় নেকি আৰু এনে দাড়ি থাকে মানে ভাবক ইমান কথা মন কৰে এখন চিনেমা চালে আৰু এইকেইদিন মানে ঘৰতে বহিও টাইগাৰ শ্ৰফৰ চিনেমা বাগি চাগি এইবিলাক ডাউনলোড কৰি থোৱা আছে এইবোৰ চাই আছে অকল টাইগাৰ শ্ৰফ তো সেইটো কাৰণে মানে বেছি ইম্পেক্ট হৈ গৈছে সোমাই গৈছে মগজত টাইগাৰ শ্ৰফৰ কথা
সো ফ্ৰেণ্ডছ এবাৰ হাঁহিয়ে মোক টাইপ টেবুললৈ লৈ আহিছে পঢ়াৰ টেবুললৈ মাতি লৈ আহিছে আৰু কৈছে যে মই চমচমৰ কাৰণে কি কি আৰ্ট কৰিছোঁ সেইবিলাক তোমালোকক দেখুৱাম আৰু চমচমকো দেখুৱাম তো এয়া আপোনালোকক দেখুৱাইছোঁ তো এইটো তুমি কেতিয়া চমচমৰ কাৰণে আঁকিলা এইটোতো তুমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আঁকিছিলা নাই চমচমৰ কাৰণে লিখিছোঁ আৰু চমচমৰ কাৰণে আৰু এটা ফিছ এটা আৰু ফিছ নহয় এইটো শাৰ্ট আৰু এটা শাৰ্ট এতিয়া তুমি কিবা এটা ধুনীয়াকৈ আৰ্ট কৰি দেখুওৱা চমচমক তেতিয়াহে চমচমে ভাল পাব এইবিলাকটোতো আগৰ তুমি এতিয়া নিজে এটা আৰ্ট কৰা ক'ত কৰিবা পেজে নাই দেখোন এইবিলাক বৰবাদ কৰিছা এইখন ইয়াত এটা ধুনীয়া আৰ্ট কৰাচোন ফ্লাৱাৰ চমচমক ফ্লাৱাৰ দিবা মানে এইটো কি সান ইমান দীঘল চুলি আঁকিছা কি হয় এজনী চমচমৰ বা এজনী চমচমৰ বা হয় বা মানে হৈছে শ্ৰদ্ধা কাপুৰক কয় চমচমৰ বা কেইবাখনো চিনেমা মানে টাইগাৰ শ্ৰফে শ্ৰদ্ধা কাপুৰ লগত কৰিছে তো সেইটো কাৰণে তাই মানে ভাবে টাইগাৰ শ্ৰফৰ মানে চমচমৰ বা হৈছে শ্ৰদ্ধা কাপুৰ তেতিয়া তুমি কিছ কৰিবা তেতিয়া ইয়াতে লাগি যাব ওলাব নোৱাৰিবা এতিয়া তুমি খোৱা খাইছা খাইছোঁ হাই জমজম আমাৰ ঘৰত আহিবা খাব কি খোৱাবা তুমি কি খোৱাবা লুচি খোৱাবা তো ফ্ৰেণ্ডছ আজি আমাৰ ব্ৰেকফাষ্ট এতিয়া আমি খাবলৈ বহিছোঁ লুচি চাহ আৰু ঘুগনি আছে লুচি ঘুগনি কি ক'বা মোৰ নামটো জানিবা মোৰ নামটো মাইছা গগৈ হৰে আৰু হাঁহি তো হাঁহিয়ে ৰাধা চমচম তোমাক বহুত ভাল পায় হ'ব মই কৈ দিছোঁ আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ ওলাইছোঁ আমি ব্ৰেকফাষ্ট কৰোঁ আৰু আজিৰ এই ভিডিঅ'টো কেৱল টাইগাৰ শ্ৰফক ডেডিকেট কৰি পেলাই বনাইছোঁ তো সেয়াই হাঁহিৰ মানে বিৰাট ডাঙৰ ফেন হয় আৰু মই জানো হাঁহিৰ নিচিনা বহুতো কণমানি ছোৱালীয়ে টাইগাৰ শ্ৰফক মানে চমচমৰ দাদাক খুবেই ভাল পায় তো সেইটো কাৰণে আজি এই ভিডিঅ'টো মোৰ মানে পুতুককৈ বনালোঁ আৰু হাঁহিয়ে ইনফেক্ট কৈছে যে ভিডিঅ'টো বনোৱা ভিডিঅ' চালে ভিডিঅ'টো মানে চাব চমচমৰ দাদাই আৰু তেতিয়া আমাক ভাল পাব নাজানো আৰু এইবিলাক কি তাই মাইণ্ডত সোমাইছে তো ফ্ৰেণ্ডছ আমাৰ দিনটো জাষ্ট আৰম্ভ হৈছে আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ আৰু আপোনালোকৰ দিনটো যাতে শুভ হয় তাৰে কামনা কৰিলোঁ আজিলৈ বিদায় লৈছোঁ বাই বাই